beharbari outpost সহযোগ কৰিছে bring out the happy you with Bauli Moonfills আৰু 4 লাখৰ জীৱন বীমা 279 টকাৰ ৰিচাৰ্জত আৰু Futura cookware আই মানে মই গৈ থাকো ৰবচোন এই মানে লেঠা নমৰে সদায় কি হলনো এই ৰবা কি হলনো এই তুমি কি কৰিছা আজি শিৱৰাত্ৰি নহয় জানো তাকে মই সেয়া এটা কৰিলো মই হবলা শিৱ কিয় তেনেকে কৈছে আপুনি মোৰ শিৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোখিনিয়ে দেখোন আয়ো কমল মেডাম এফালে মেডাম কওক তই ভাঙৰ গুণ পোৱা নাই নাইতো হাত মিছা কথা কৈছ আহক মেডাম কলে যাম আহকচোন মেডাম কি হৈছে ইহঁতৰ শিৱৰাত্ৰি মেডাম মোহন মোহন কি হল কি আছো কি হল শৰ্মাদা মোৰ দোকানত শৰ্মাদা ঐ কি হল বহুত দিনৰ মূৰত আজি মনি পেঞ্চন সঞ্চু হৈছে কি মনি পেঞ্চন দুইটা মিলে যে মনি কাঞ্চন সেইবিলাক বাদ দিয়া এই বস্তু কেইটা থৈ দি আছে একেবাৰে এই নহয় দুপৰীয়া আহি দুইটাই মাৰি থৈ যাম মাৰি থৈ যাব কি আছে কিয় আজি শিৱৰাত্ৰি নহয় ঘটা অকণমান লৈ আহিছো মিঠাই গাখীৰ আপুনি চিন্তাই নকৰিব এনেকুৱা জেগাত থম এনেকুৱা জেগাত মই কৈছে কোনো বিচাৰে নাপায় কিন্তু এই পেটত থৈ নিদিবা আকৌ আহি আছো দেই কেকেদা গোটাকনৰ ব্যৱস্থা কিন্তু কৰিব লাগিছিল জানেনে মোহনৰ দোকানতে অকণমান ব্যৱস্থা কৰিম চবে লাইট পেক ল'ম হেই এ আপুনি মদৰ পেক হ'ব দিয়ক শিৱৰাত্ৰি বুলি অকণমান এনজয় কৰিব লাগিব তাৰে কিন্তু গম পালে ডাঙৰ কথা হ'ব মই আছো নহয় ব'লা বলক হেৰি কি কৰি আছে হে সাবধান সাবধান বিশ্ৰাম বেনটো গৈছে নেকি আপোনাৰ ফিটাডালেদি কি কৰিব আপুনি ফিটাডাল আনি তই মোক জোক যে মই কিমান খৰচ ইমান এখন নহয় দে আৰু এতিয়া নহয় সেইকাৰণেতো কৈছো ফিটাডাল আনি জুখি তুমি তেতিয়াই গম পাবি মোক কিমান তোৰ খৰচ চাচোন আৰে জুখি পেলাই কি কৰিব কওকচোন জোকাৰ পিছত যদি মোক কোনোবাই সোধে তেতিয়াহে মই ক'ব পাৰিম যে মই ইমান তোৰ খৰচ চা একেবাৰে চিৰাখানাত জিৰাফটোৰ নিচিনা ওখ হৈ আছে কমল মোহন হয় মোহন হেই খাটনিয়াৰ হতে আজি ইয়াত ঘোটা বনোৱাৰ কিবা প্লেনিং কৰিছে নেকি ইয়লৈ নাইতো চা ভেৰি গুড কোনোবাই যদি ইয়াত ঘোটা বনাবলৈ দিয়ে গোটেইখিনি মিলি জুলি খাম চা চৰ লাগে তোক মোক লগে লগে জনাবি আপুনিও খাব চা চৰে দাঁত ভাঙি যাব ইয়াত মুঠতে কোনেও ঘোটা খাব নোৱাৰে ঠিক আছে চা
বাহিৰৰ পৰা মানুহে আহি যদি মোৰ দোকানত খায় লিষ্টটো মোৰে হ'বনে ছাৰ মুঠতে তেতিয়াও তই মোক খবৰ দিবই লাগিব বাহিৰৰ পৰা আনি খালেও তোৰ দোকানে ভাঙা যাব কিন্তু হ'ব ছাৰ আনচাৰ এটা লাগে কি আনচাৰ বিয়াখনৰ কথাটো ফাইনেল নেকি বাৰু কাৰ বিয়া নেহা কক্কৰ আৰু আদিত্য নাৰায়ণ ঐ চৰ চিনি পাওঁ ব'লা নহ'ব এনচাৰটো দিয়ক না ফালতুমি কৰিবলৈ আহিছ ওলা 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 মোৰতো খাবলৈ আহিছ নেহা ককৰা বিয়া লাগে ককায়েক এটা ভায়েক দুটা গোটেইকেইটাকে একেলগে খাওঁ জানো নে এজন এজনকে খাওঁ অমন এয়া কি গোটা 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 নহৈছে ঘোটা গোটা ঘোটা আরে হেইটাই তো কই আছো ঘটা কি গোটা কি কয় ও খাই নিদিবচোন মোক গালি পাইছে এই অৱশ্যে আপুনি ঘোটা সোপা খাইছে মই গালি সোপা খাব লাগিছে নাখাওঁ দে এটা কথা সুধিম হাঁচা হাঁচা কবি কিন্তু আচ্ছা কৈছো আমি দেখিব ধুনীয়া হয় না আপুনি হাঁচা কবি কিন্তু পাগল কৰি পেলাইছে সুস্মিতা কি কি কৈছা মই কৈছো বহুত ধুনীয়া লাগিছে খাইছে বাইদেউ আমি আৰু বেলেগ খোৱা বুলি ভাবিছো আপোনাৰ কাৰণে যেন বহুত ডেকা লোৱা মৰি যাব আৰে সেইটাই তো সুস্মিতা সেইটাই ফেশ্বন জেলিবা আরে फैशनर गान गाइसी जलवा फैशन का है ये जलवा जिस्मों का है ये जलवा মই কিন্তু অকণমানহে খাম দেই বেছি নাখাওঁ কিন্তু অকণমানো নোৱাৰা দুটুপ ডিম শিৱৰাত্ৰি বুলি খাবা এটুপ ক্ষীৰত ল'বা যদি নিচা বেছি হয় তেতিয়া কোনে ৰিক্স ল'ব সেইবুলি কিন্তু কেকে পুলিচক বেয়া পালে নহ'ব সেইবুলি কিন্তু ঘোটা অকণ নেখালেও নহ'ব এইজনী মানে কি হ'ল কি হ'লে চুচ খাবা জানো ৰূপ দেখিছই নহয় ফচিলে নিজে ফচিম এই কি এইবোৰ ঘোটা আছা আমাৰ গাল বজাৰ এনেই আনিলো এ একো নাই দিয়া এই খোপাকে খাই দিওঁ এইটো বেলেগৰ মাল আছে মই দিব নোৱাৰিছো এইবোৰ কেনেকে বনাই গম পাওঁ নে নাপাওঁ মূৰ্খ ইয়াত ভাং দিয়ে গাখীৰ দিয়ে পগাই পগাই দিয়ে চবে মিঠাৰ জোখ নাজানে চলে কিন্তু এটা কথা দেই প্ৰত্যেক বাৰে কিন্তু আমি এনেকে ঘোটা খাই থানাত লণ্ডভণ্ড কৰোঁ ছাৰে বেয়া পাই বেয়াকে গালি দিয়ে এইবিলাক অসভ্যালি যাতে কোনেও নকৰ ময়ো সাৱধান নিয়মটো কৰা খপে দি দিওঁ কমাই কমাই চোৱা অকল লোৱা লোৱা এফালে দিয়ক 18 বছৰৰ তলৰখিনিয়ে নোৱাৰে ধুনীয়া হৈছে ছাৰ মুকুটদা কওক ছাৰ আপোনাৰ লগত বাৰু ফিতাডাল আছেনে কিহৰ ফিটা মানে এই যে কাপোৰ চাপোৰ যে জোখা যায় ছাৰ মোৰ তাত কেনেকে থাকিব বাৰু তাকেতো নহয় মানে মোৰ এই হাইটটো মানে জুখিব লাগিছিল দিয়কচোন আনকচোন ছাৰ ছাৰ এই একো নক'লে যে কি কৰিছে হে সাৱধান কি হৈছে বিশ্বাস আৰে হৈছে কি পাগলেই হ'ল নেকি কিয়লৈ
থাপ্পৰ লাগে কি হৈছে নক কিয় কথাটো সঁচা নেকি কোনটো কথা নেহাৰ লগত বোলে আদিত্য নাৰায়ণৰ বিয়া মানে কি জানে ছাৰ মানে তাৰ ইয়াত আছিল নে নাই ঐ মই চাগে শ্বহীদ হ'ম হৈ যাওক তেতিয়াহ'লে মই হৈ যাম মৰি যা এতিয়া ডিউটিত যাম গৈ থাকক তেতিয়াহ'লে মই যাম গৈ থাক তুমি ইয়াতে থাকিবা নেযাওঁ তই আমাৰ গ'ল গলি যাওক দোকানত গৰু সোমাল কি দে পৰিছা নেকি খাৰঘৰীয়া মেডাম আজি আমাৰ ৰাইজসকলে ভাং খালে যেন পাইছো বাকী সকল বা কলৈ গ'ল ছাৰ মেডাম আজি একে ককাকে ভায়েকে বায়েকে ভনীয়েকে চব আহিছে কোন ককায়েকৰ ভায়েক আৰু কোন বায়েকৰ ভনীয়েক এতিয়াকে চিনিয়ে নোপোৱা হৈছে এজনী ইয়াক হ'বলা ভাং খুৱাই আনিছে শ্বহীদ কি শ্বহীদ দেশৰ কাৰণে মই শ্বহীদ হ'ম হয় নেকি হয় বোলে ভাৰত মাতাই আমাক বহুত দিছে কিন্তু আমি অসমীয়া কি গণ তাতো দিছো মই প্ৰাণ দিম দেশৰ কাৰণে মই শ্বহীদ হ'ম আপোনাৰ পিষ্টলটো দিয়ক কি হৈছে হেৰি ক'ত ভাং খাই আহিছে হে সদা শিৱ অমৃতাঞ্জন হাই আমরা বুরকার হিন্দি সিনেমার ভিলেন ওই কি হৈছে তুই এটা কি সদাশিব আমরা পুরকার আমি পূজা করব লাগিব নালাগে তেতিয়া হলে দেবাদি দেব হর 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 মহাদেব देवा ओ देवा गणपति देवा तुमसे बढ़कर कौन तुमसे बढ़कर कौन देवा देवा गणपति देवा तुमसे कौन बेशक से beharbari outpost beharbari outpost beharbari outpost beharbari outpost boom 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 অক্সিজেন দিয়া কথা বম বম কৈছে পিছখিনি কিয় নকৈছে বম বম ভোলে বাবা পার্বতীর পতি দেবা জীবর জীবন দাতা বম 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 ভোলে বাবা হাতে দম বরু লয়া আমাক সহায় করা বম বম
মাথো That is also important, man. নাম সাগৰতে পদ্ম ফুল ফুলিছে শুনা ভকত বৈষ্ণৱ প্ৰাণ ভৰি লোৱা নাম হ'ব যে কল্যাণ হৃদয় থাপনা পাতিলো বম বম ভোলে বাবা পাৰ্বতীৰ পতি দেৱা বম বম ভোলে বাবা পাৰ্বতীৰ পতি দেৱা জীৱৰ জীৱন দাতা জীৱৰ কল্যাণ কৰা বম 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 থানালে মাতিছো বম 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 ভোলে বাবা পুলিচে মাতিছো বম 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 ভোলে বাবা থানালে মাতিছো পুলিচে মাতিছো নন্দী ভিঙ্গি সহিতে আহা হে মহাদেৱ ভাং খাই পগলা বলা হে মহাদেৱ ভাং খাই পগলা বলা ভাং খাই পগলা বলা হে মহাদেৱ ভাং খাই পগলা होला ভাং খাই পগলা বলা হে মহাদেৱ ভাং খাই পগলা होला ভাং খাই পগলা বলা হে মহাদেৱ হৰি হৰি আপুনি নাচিছিলে মই নাচিছিলো হয় নেকি বম বম ভাং খাই একো কবই নোৱাৰা হৈ আছে হা এইটো লওক এইটো খাই মুখ ধুই চিধা মোৰ ওচৰলৈ আহক যত জীৱ তত শিৱ প্ৰভু তুমি নেমু টেঙাটো beharbari outpost সহযোগ কৰিলে bring out the happy you with বাউলী মুনফিল্ডছ আৰু 4 লাখৰ জীৱন বীমা 279 টকাৰ ৰিচাৰ্জত আৰু ফিউচাৰ কুকৱেৰ